তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুকাৰ ধৰে। মানে এতিয়া আমাৰ ঘৰত কাতি বিহু উপলক্ষে আজি তুলসী ভেটিত মানে বন্তি জ্বলোৱা হৈছে আৰু সেয়া তুলসী ভেটিত বন্তি জ্বলাই মা লক্ষ্মীক সেৱা জনাইছোঁ আমি সকলোৱে ঘৰৰ। এইটো চাওক বৰ্তমান ৰাস্তা দিব লাগিব এটা। কাতি বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া গধূলি আমি ঘৰৰ সকলোৱে আহি পিনে আমাৰ এই ধানখিনিত মা লক্ষ্মীৰ ওচৰত এগছি বন্তি জ্বলাই আৰু ধূপ জ্বলাই আমি এটা সেৱা কৰিব লৈছোঁ। মইনা, ধুনু, তাৰপিছত চুইটি, চুনু আছে এয়া, আৰু আমি সকলোৱে সেৱা এভাগ জনাওঁ। ধুনীয়াকৈ সেৱা এভাগ কৰি মা লক্ষ্মীয়ে সকলোকে মংগল কৰে। আৰু আমাৰ ধানখিনি চাওকচোন কিমান ধুনীয়া হৈছে। কেৱল আমাৰে নহয়, সকলো কৃষকৰ আজি এই পবিত্ৰ ক্ষণত মই এটাই জনাম, কৃষকসকলৰ যি আচলতে কষ্ট, এই কষ্ট যাতে সফল হয়, তেওঁলোকৰ যাতে মা লক্ষ্মীয়ে উপচাই পৰে। আৰু এয়া দিয়া হ'লনে মেনা? হা ধুনু, চুইটি, বিহুৰ শুভেচ্ছা দিবা নেকি? হা ধুনু, ধুনু বিহু শুভেচ্ছা থাকিল। ধন্যবাদ। আৰু চুনু কি ক'বা? অ'কে অ'কে। এয়া চাওক আমাৰ বন্তি গছ। ঠিক আছে ব'লা তেন্তে ন, ব'লা। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আচলতে আমি সকলোৱে কৰিছে, আমিও কৰিলোঁ, আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ সকলোকে। ৰাস্তাৰ সন্মুখত মানে এগছ জ্বলোৱা হৈছে, শংখও বুজিছে মন্দিৰত। ওম নমঃ শিৱায়। একদম সন্ধিয়া মানে এতিয়া আমাৰ মন্দিৰতো ধুনীয়াকৈ শংখ আৰু ঘণ্টি বজাইছে। ওম নমঃ শিৱায়। আহা, পাপা বহি আছে ধুনীয়াকৈ। সেয়া ধুনু ৰাস্তাতে গুচি দিয়া হ'ব ন। গান গাবলৈ যে ল'ৰা ছোৱালীবোৰ আহিব, এই ল'ৰা ছোৱালী সকলোৰে কাৰণে কল, তিয়ঁহ, আপেল, বুট আৰু এইটো হৈছে ৰবাব টেঙা। ৰবাব টেঙাটো খুব প্ৰয়োজন কাতি মাহত। ইয়াৰ এটা বিশেষ গুণো আছে ৰবাব টেঙা খোৱা, তেনেকুৱা আৰু। মইনা একদম দেখোন লৈ আহিলে। এইটোতো গাখীৰ আৰু চিৰা, এইটো এটা। আৰু তুমি নোখোৱা নেকি? তুমি হা তই হেৰি হুঁচৰি গাব যাবা নেকি ক'ৰবাত? হা আমি এতিয়া খাই লওঁ। মইনাই আৰম্ভ কৰি দিছে খোৱাটো। মজা। অ'কে।